মোক নতুন চোলা কিনি নিদিয়ে অলপ সময় পিছত মই এই পানীতে পৰি মৰি যাম হাও দাদা কিয় কান্দি আছে অ দাদা তই ইয়াত বহি পিনে কিয় কান্দি আছ দেখা নাই মায়ে মোক নতুন চোলা কিনি নিদিয়ে তোমালে কিনি দিলে মোক কিনি নিদিয়ে চোলা মই এই পানীতে পৰি মৰি যাম কৈ দিছো হে ভগৱান ই কি কথা কবলৈ বিচাৰিছে অ দাদা তোৰ কাৰণে দেউতা অলপ আগতে কিনি আনিছে কাপোৰ হে কি কৈছ কাপোৰ সঁচাই কিনি আনিছে আনিছে তো বল ঘৰলৈ বল তই ৰাতিপুৱাই এই বিলপাত বহি থাকিব নালাগে বল ঘৰলৈ বল নহলে বল ঘৰলৈ বল এতিয়া আমাৰ দাদা কি হ'ব যে বনাই হ'লেই অকল তিল পিঠা বনালে নহ'ব আমাৰ অভি আকৌ তিল পিঠা নাখায় নহয় নাৰিকলৰ লাডু বনাব লাগিব ধুমা ধুম নাৰিকলৰ লাডু কেইটা বনাওঁগৈ এই ল'ৰাটো ইমান সময়লৈকে উঠাই নাই হ'বলা ইয়াক জগুৱাই দিওঁগৈ কি হ'ল কিয় ইমান টেটু ফালা চিঞৰ মাৰি আছা মাই মই চব বস্তু যোগাৰ কৰি থৈছো বুজিছ কি যোগাৰ কৰিলিনো তই তই নাজানো নেকি গৰু কোৱাবলৈ চাট বাই লাও বেঙেনা আলু মায়ে কোবাবি কাতি বিহুত গৰুক কি চাট বায়ে কোবাই হে মুখখন চালা পাগল এইটো কাতি বিহু আছিল মই আকৌ বহাগ বিহু বুলি ভাবি আছিলো কি ধুনীয়াকে গৰু গা ধুৱাবৰ কাৰণে মাহ হালধি পিছিলো মই কিয় জীয়াই আছো পাকঘৰলৈ পিঠা কেইটামান বনোৱাত সহায় কৰি দিবি পিঠা বনাম মই যা নবনাও এইবিলাক আহি পেলাই খাবি যা দাঁত ঢাকি দিম তোক হে ভগৱান ই এতিয়ালৈকে শুই আছে বাবা উঠ জলদি উঠ থিয়াগুণ মাৰি দিম যা তই ইয়াৰ পৰা ভালে ভালে কৈছো দে প্ৰকাশ উল্টা পল্টা কৈ নাথাকিবি চট কাণৰ লতি ছিগি দিম মাই তই মই প্ৰকাশৰ নিচা পাইছে প্ৰকাশৰ সপোন দেখি আছো মই গম পাইছো সোনকালে উঠ এতিয়া মুখ হাত ধুগৈ বিহু দিনতে ইমান দেৰিলৈকে শুই থাকে নেকি মানুহে বিহু মই চোন পাহৰিলোৱে হ'ব দে ভাই তই মাহ হালধি তই ৰেডি কৰি দে মায়েক ধুৱাবলৈ মাহ হালধি নে বাপেক ধুৱাবলৈ মাহ হালধি কাতি বিহুত ৰেডি কৰোঁ হা কাতি বিহুত সি মাহ হালধি গাইছে কাতি বিহু চালা মই বহাগ বিহু বুলি ভাবি আছিলো হেই কি যে হ'ব নহয় মোৰ কৈছো মাই কৈছো ৰ মুখ হাত ধুগৈ আবেলিহে মজা লাগিব টেঙা খাবলৈ যাম আমি ৰ প্ৰকাশলৈ ফোন কৰিব লাগিব আবেলিকে আজি বিহু বে কি মজা জমনি হ'ব আজি ফুলে শুনাৰো চোৱা চুন্দালতে ভৰি মৰমবোৰ মোৰ বাঢ়িছে তোমালৈ আজি বুৱতী নদী ভেটিব কোনে মৰমে কাৰো বাধা নামানে লৈ যাম তোমাকে মৰমৰ সুততে লৈ যাম তোমাকে মৰমৰ সুততে হেল্ল' বিকি মই ঘৰতে আছো কচোন সেই যাম কিয় নাযাম মই তহঁতলৈ ফোন কৰিম বুলি ভাবিছিলো আৰু মিঞ্জুহঁতে কৈছ তই ফোন কৰি পেলাই প্ৰকাশক কৈ দিবি আৰু প্ৰকাশক কবি তাক টেঙা লৈ আহিবৰ কাৰণে আৰু মিঞ্জুকো কবি হা বাৰু মই গৈ আছো তই ৰৈ থাক তাতে মাই ঐ কি হ'লনো কোৱাচোন মানে কি জানো মাই এইমাত্ৰ বিকে ফোন কৰিছে আমি টেঙা খাবলৈ যাওঁ আমাৰ পথাৰত বাবা যা হ'ব দে সোনকালে আহিবি কিন্তু হেই মাই তই টেনচন কৰিব নালাগে সোনকালে আহিম তহঁতে ইমান দেৰি কৰিলি না সেই ঘৰত কাম আছিলে সেইটো কাৰণে ক'তা মিঞ্জু আৰু প্ৰকাশ ক'ত গ'ল সেইকেইটা নহয় চা পিছপিনে আহি আছে তহঁতৰ পথাৰতে যাম ব'ল হ'ব দে তহঁতে য'ত খাওঁ
মিঞ্জু কি টেঙা লৈ আহিছ নেকি? নাই নাই বেলেগ বস্তু এটা লৈছো বেলেগ বস্তু। দে বল বল সোনকালে যাব লাগে নহ'লে দেৰি হ'ব এন্ধাৰ হৈ যাব। বল হেই জলদি আহ তহঁতে কেইটা কিনো কৰি আছ? সেইটো নেউলা চোনে অভি সেইটো নেউলা দেখোন। কিয় নেউলা তই ক'ত যাৱ? হে নে অভি দাদা বিহু বুলি এপাক ফুৰিবলৈ ওলাই আহিম। এই বাদে বল ফুৰিব নালাগে আমাৰ লগত বল টেঙা খাবলৈ যাবি? এই মোৰ হাতত এতিয়া টেঙা নাই নহয়। এই টেঙা কথা তই চিন্তা কৰিছ বল আমি লৈ আহিছো বল। তই টেঙা কথা চিন্তা কৰিব নালাগে নহয়। হ'ব দে অভি দাদা তেনেহ'লে যাম দে। যাওঁ বল তই আগত বল। হাও মজা ধান হৈছে দে অভি তহঁত। ভালে হৈছে অলপ চলপ। অলপ আগলে আহ। এইখিনি গু তহঁতে দেখা নাই অলপ আগতে গছকি পালি হয় ঠিক চালা। হয়তো বে ধান তলিত বাৰু হাগেৰে বাৰু মানুহে চাল্লা। ক'ত গু আছে মিঞ্জু দা? সেইখিনি চা তলত সেইখিনি। হেই এইখিনি গু আছে অলপ আগলৈ বল। কোনে হাগিলাক বাৰু এনেকে ধানৰ ওচৰত? আমাৰ নেউলা নহয়তো। হেই নহয় মিঞ্জু দা মই নাই হাগা। সঁচা কথা ক মই গু দেখিলেই গম পাওঁ। তোৰ গু মই চিনি পাওঁ গম পাইছ? তোৰ গু মই ভালদৰে চিনি পাওঁ। এইখিনি তোৰ গু হয় কিয় মিছা কথা কৈছ? চালা মই সেইদিনাখন দেখা নাই বুলি ভাবিছ? মিঞ্জু দা তই মিছা কথা কৈ হাৰিব না। এইখিনি তোৰ গু হয় মই তোৰ গু চিনি পাওঁৱেই। কি কৰা যায় বাৰু এতিয়া? মিঞ্জু দা গম পালেই মোক। নেউলা তই কি ভাবি আছ? সঁচা কথা ক তই হাগিছ নাই? অভিদা মিঞ্জু দা মোৰ ভুল হৈ গ'ল মই ইয়াতে হাগি দিলোঁ সিদিনাখন পেট দিগদাৰ কৰাৰ কাৰণে। নেউলুখা মই তোক এনেকৈ কৈহে চাইছিলো তই মানে হাগিছিলি ন মই তোক এনেকৈ কৈহে চাইছো কোনো মানুহে গু চিনি পায় তোৰ কিন্তু বেলেগ বুদ্ধি দে মিঞ্জু। দে আমি এতিয়া টেঙা খাবলৈ আহিছো আমি ইমান কাজিয়া কৰি থাকিব নালাগে ব'ল। হাগিলে আৰু অলপ আগলৈ ব'লা। তাতে আজি আকৌ বিহুত হ'বলৈ কাজিয়া লাগে মানুহে ব'ল বল বল অলপ হেৰি দি বল। তহঁতে গৈ থাক বুজিছ মই ইফালে অলপ কাম এটা কৰি আহোঁ। কি কাম আছে তোৰ কি কাম আছে? আছে তই গৈ থাকচোন মই কৰি আহি আছো যা। বিকি দাদা গৈছো ৰ কাম হৈ যাব। বাপৰে টেঙাকণ কি মজা হৈছে দেই। জুতি লগা নিমখ জলকীয়া দিছে কোনে বে? নেউলৰ পুৰা জ্বলা লাগিছে ন? বিদাদা পুৰা জ্বলা লাগিছে। এইটো জ্বলা খাব নোৱাৰো নেকি তই? মোৰ মতে কিন্তু ভালে হৈছে কিন্তু দেই মজা হৈছে জ্বলাটো জোখৰ হৈছে। সেইটো মিঞ্জু ক'ত গ'লে? সেইটো আমাৰ লগতে আহিছিল ক'ত গ'ল? সি বোলে কিবা কাম কৰিব গৈছে বোলে সি মোক কৈ আছিলে। মুতনি খাব জানেতো। হে হ'ব চাগে। গধূলি হ'ব হ'ল ব'ল তাক বিচাৰি আনোগৈ ব'ল সি ক'ৰবাত খাই লৈ পৰি থকা নাইতো। তই ঠিকেই কৈছ। নেউলা তই প্লেট কেইখন খামোৰ আৰু ব'ল তাক ধেৰি যাওঁ। হ'ব দে প্ৰকাশ দাদা মই প্লেট কেইখন খামুৰিম ব'ল এতিয়া ব'লা তাক বিচাৰি যোৱা। এই গছজোপি তললৈ ভাল হ'ব। क्या मौसम आया है क्या नाश्ता खाया है। এতিয়া মই পৃথিৱীৰ সকলো ব্যক্তিতকৈ এজন সুখী ব্যক্তি। দে মিঞ্জু ভাই কি কৰি আছ? যাত্ৰাটো কৰি দে যা পেকেট যা উৰি যা। পাপা ঐ কি মজা চুলাই বনাইছে ৰে। চালা নাস্তা আনিব পাহৰি যাওঁ নে মই। কাতি বিহু কঙালী হৈ যায়। আৰু দুপেকমান মাৰো। কি মজা। মোৰ চকু কেইটা দেখোন ঘূৰাব ধৰিছে আৰু এপেক মাৰি দিওঁ। বাপা ঐ মজা লাগি গৈছে মাল শেষ হৈ গ'ল। চকুতে দেখোন ধোঁৱা দেখা পোৱা হৈ গৈছো মই। इतना प्यारा चलाई किसने बनाया जो मिंजू ने खाया। কি মজা চুলাই বনাইছে বে। হয়তো দেখোন মিঞ্জু গছৰ তলত চোন বহি আছে। হয় ৰ ই মটনি খাই থকা যেন পাইছো মচনটো তেনেকুৱাই। ই ফিটিং হৈ আছে নেকি? ৰ মোৰো তেনেকুৱাই লাগিছে ৰ। বাপ সমস্ত ই দেখোন বাপ সমস্ত বুলি কৈছে বোলে। বাপ সমস্ত আহক ইয়াতে অলপ বহ। নাস্তা চাস্তা একো নাছে খুদা কাপ দুটামান মাৰ। হে বাপ সমস্ত মই আপোনালোকক কি দৰে আদৰণি জনাব পাৰো? চোৰৰ বাচ্চা তই মুতনি খাই পেলাই এয়া কৰি আছ তই ইয়াত? হেই মুনিবৰ হেই নাৰদ মুনিবৰ মোৰ আজি কি কপাল মই আজি নাৰদ মুনিক লগ পাইছো। নাৰদ মুনি বুলি কৈছ অভি? ঐ মিঞ্জু তোৰ কি হৈছে? প্ৰভু আপোনাক মই চকুৱে দিয়া নাছিলো। হেই মহাদেৱ আপুনি বাৰু কিয় এনেকৈ ৰৈ আছে? আহক না মোৰ কাষলৈ মই এবাৰ আপোনাৰ ভৰিত ধৰি সেৱা কৰো। আহক না হে মহেশ্বৰ। তোক দেখোন মহাদেৱ বনাই দিলে বে। এটাহে ঠেগু দিম নিচা চিচা ফাটি ক'ত পৰিবিগৈ ঠিক নাই। নিত্য
মই নৃত্য কৰিব পাৰোঁ মহাদেৱ, মই আপোনাৰ নৃত্য কৰিব পাৰোঁ। মই এতিয়া আপোনালোকক নৃত্য প্ৰদৰ্শন কৰি দেখুৱাম। হে প্ৰভু নাৰদ মুনি, আপুনি মোৰ নৃত্য চাবনে? হে হৰি, কি হৈছে? কি এনেকে পাগল আগত বকিব লৈছে? ই মদ খাই নিচা ফুল যেন পাইছো। ঐ তাক লৈ যাম বৰ দাঙি কৰি আমি ঘৰলৈ। হেই কুম্ভকৰ্ণ, তুমি অতসময় কিয় মাত দিয়া নাছিলা? মই তোমাক একবাৰ ইমান অপেক্ষা কৰি আছো। হেই কুম্ভকৰ্ণ, আহা না মোৰ কাষলৈ। আহা ইয়াক সোনকালে লৈ যোৱাৰ ব্যৱস্থা কৰোঁ। হেই প্ৰভুসকল, আপোনালোকে মোক কলৈ লৈ যায় বাৰু? হে আপুনি চিন্তা নকৰিব, আপোনাক বৈকুণ্ঠলৈ লৈ যাওঁ, বৈকুণ্ঠলৈ। গম পাবি বৰ চোৰৰ বাচ্চা, বৈকুণ্ঠলৈ নিওঁ নে নৰকলৈ নিওঁ। বা মোৰ কি ভাগ্য, মই বৈকুণ্ঠ যাম। বল বল লৈ বল ইয়াক। ঐ লৈ আহ, জল্দি লৈ আহ, আন্ধাৰ হ'ব ওলাইছে। তোমালোকে যদি বৈকুণ্ঠ নিয়া মই এতিয়া নাযাওঁ। হে নাই নাই প্ৰভু, আপোনাক বৈকুণ্ঠলৈ লৈ যাম। আহক আহক। চালা চোৰৰ বাচ্চাই বৈকুণ্ঠলৈ যাম মদ খাই। ভালকে ধৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে এই ভিডিঅ'টো চাই যদি জীৱনত অকণমানো হ'লে আনন্দ উপভোগ কৰিছা, তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিবা। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এনেধৰণৰ ভিডিঅ' আমি লৈ আহিম। তেনেহ'লে বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।